আসসালামু আলাইকুম। আজি আন এটা ঠাইলৈ আপোনালোকক লৈ গৈ আছোঁ। আপোনালোকে চাব, ছলমান ফাৰ্চী ৰাজিয়াল্লাহু তাআলা আনহু, আল্লাহৰ নবীৰ চাহাবা এজন, তেখেতৰ সেই পুৰণি দিনৰ সেই তাহানিৰ সেই কালৰ খেজুৰৰ বাগিচা এখন। তো বৰ বিজি ব্যস্ত চহৰ এইটো, কুবা মছজিদৰ ওচৰতে। তো ৰাস্তা পাৰ হওঁতে বিৰাট কষ্ট হৈছে, বিৰাট ভিৰ। ইয়াতে এতিয়া আহি গ'লোঁ আমি। ৰাস্তা পাৰ হৈ এইটো চাওক, সেই তাহানিৰ সেইবিলাক এই ৱালবিলাক, অৰ্থাৎ প্ৰাচীৰবিলাক যেন খেৰ কুটা দি বনোৱা খেৰ এনেকুৱা লাগি আছে। তো চাব, খেজুৰ গছবিলাক চাব এতিয়াও আছে। নাজানো সেই সময়ৰ এইবিলাক খেজুৰ গছ হয়নে নহয় নাজানো, কিন্তু বহুত গছ চাব মৰি গৈছে এইবিলাক। আৰু সেইখন ঘৰ, এইটো ছলমান ফাৰ্চীৰ সেই সময়ৰ ঘৰ হয়নে নহয় এইটো নাজানো, কিন্তু এতিয়াও এইটো অক্ষত অৱস্থাত আমি দেখা পাই আছোঁ। আৰু ইয়াত প্ৰৱেশ নিষেধ, আমাক সোমাব দিয়া নাই। এনেই বাহিৰৰ পৰা আমি ভিডিঅ'টো কৰি আছোঁ। আৰু চাব, খেজুৰৰ পাতবিলাক ইয়াতে চাওক, ঠালবিলাক পৰি আছে ইয়াতে। আৰু পৰিত্যক্ত অৱস্থাত বুলি ক'ব পাৰি, পৰিত্যক্ত অৱস্থাত এইখিনি আছে এতিয়াও। তো মুঠ কথা ভাল লাগিছে, এইটো সেই সময়ৰ স্মৃতিবিলাক মনত পৰে। এতিয়া ৱালবোৰ সেই আগৰ কালৰ ৱালবোৰ এতিয়াও আমি দেখা পাইছোঁ। এইটো এটা আশ্চৰ্যজনক বুলিও ক'ব পাৰি, নে কি ছাৰ? হয় হয়, মেকুৰীয়ে পোৱালি দিছে, পোৱালীয়ে মাকৰ গাখীৰ খাই আছে। দিছ ইজ দ্য চুইটেষ্ট মোমেণ্ট। ইয়াতেও আপুনি চাব, প্লাষ্টিকৰ বটল এইবিলাক পৰি আছে। এনেকুৱা পৰিৱেশ ইয়াতেও দেখা পাইছোঁ। আৰু ধুনীয়া এটা পৰিৱেশ, আৰু সেই পুৰণি স্মৃতিবিলাক ভাহি আহে। সেই ছলমান ফাৰ্চী ৰাজিয়াল্লাহু তাআলা আনহু, তেখেতৰ যি বলিদান ইছলামত দিছিল, সেইবিলাক কথা মনত পৰে এইবিলাক ঠাইত আহিলে। চাব কি ধুনীয়া পৰিৱেশ। এইবিলাক গাড়ীবিলাক চাওক, অনবৰত গাড়ী চলি আছে। আৰু এই খেজুৰ গছবিলাক, একচুৱেলি এই সময়ত খেজুৰ গছবিলাকত খেজুৰ লগা নাই এতিয়াও। খেজুৰ লগা সময় এতিয়াও বাকী আছে। এইটো মাৰ্চ মাহ, গতিকে মাৰ্চ মাহত এতিয়াও আপুনি খেজুৰ নাপাব। চাব, এই ভিতৰৰ ধুনীয়া পৰিৱেশ এটা, আমাৰ সেই সময়ৰ স্মৃতিবিলাক মনত পৰে। অথচ আৰৱ, মক্কা, মদিনা কিমান উন্নত হৈ গৈছে, কিন্তু বাগিচাখন সেই পুৰণিৰ ছাপ এটা ৰৈ আছে। আসসালামু আলাইকুম।